Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আচলতে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা ৰেচিপি। মানে মই অকণমান চিকেন বনাব বিচাৰিছোঁ আৰু একদম নৰ্মেল ঘৰুৱা ধৰণে বনাম, বিশেষ একোৱেই নিদিওঁ। এই চিকেনটো বনাই পেলাই যিটো ডিছ হয় সেইটোৰ একো নাম নাই, কাৰণ সোৱাদ হ'লে খাম, সোৱাদ নহ'লেও ময়ে খাম। ইয়াত আপোনালোকে নাটো টেষ্ট কৰিব পাব। চ' আহক চাওঁ এবাৰ কেনেকৈ বনাওঁ। আপোনালোকৰ লগত মন গ'ল, চ' শ্বেয়াৰ কৰিব ওলাইছোঁ, আহক। মই আপোনালোকৰ লগত শ্ৰী গণেশ কৰিব ওলাইছোঁ। গেছটো জ্বলালোঁ, কেৰাহীটো গৰম হোৱাৰ পিছত অকণমান তেল দিম। বৰ বেছি নিদিওঁ কাৰণ এইটো চিকেন হয়। চ' সৰিয়হৰ তেল হৈ গ'ল, তেলটো গৰম হ'বলৈ দিম এতিয়া। তো মই যেনেকৈ ভাল পাওঁ মই তেনেকৈ বনাই আছোঁ। ইয়াতে হয়তো কিবা ইনগ্ৰিডিয়েণ্ট দিব নালাগিবও পাৰে, বহুতে ক'ব এইটো দিব নালাগে, এইটো দিব নালাগে, বাট মই যেনেকৈ দি পেলাই খাওঁ সেইটোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। তো ইয়াতে দুটামান মই পাঁচফোৰণ দি দিলোঁ। মোৰ ভাল লাগে পাঁচফোৰণ খাই, যোনে বেয়া পায় তেওঁলোকে নিদিলে হ'ল। গৰম হৈছে, এতিয়া মই দি দিম নহৰু আৰু আদাৰ পেষ্ট। মই ঘৰুৱাকৈ নিজে কৰি লৈছোঁ পেষ্টটো। অকণমান এইটো লাইট ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰিম। যাতে স্মেলটো তেলত মিক্স হৈ যায়, নহৰু আৰু আদা। এয়া মই ইয়াতে পিঁয়াজ দি দিলোঁ। এতিয়া ভালকৈ মই অকণমান ভাজি লোৱা টাইপ কৰিলোঁ, কৰি পেলাই যেতিয়া ব্ৰাউনিছ অকণমান নিমখ দি ল'লোঁ, অকণমান চেনি জাষ্ট কালাৰটো আহিবৰ কাৰণে, আৰু হালধি। তো এতিয়া মই ইয়াতে এড কৰিম আলুখিনি। আলুটোৰ লগতে একেলগে এড কৰিম কেপচিকাম। মই কেপচিকাম অলপ বেছিকৈ দিছোঁ কাৰণ মই কেপচিকাম খাই ভাল পাওঁ। অকণমান জ্বলা হ'লে মই বেলেগ জ্বলা মছলা নিদিওঁ একো। কাশ্মীৰ মিৰ্চে হওক বা যিটো আমাৰ নৰ্মেল জ্বলাৰ মিক্স সেইটো নিদিওঁ। এইখিনি খুব ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। তো এইখিনি অকণমান সময় আমি ভাজিম ভালকৈ, যাতে কেপচিকামটো ভালকৈ ভজা যায়। একেলগে কেপচিকাম চিকেন নাম দিব পাৰি। তো এইখিনি অকণমান ভজা যোৱাৰ পিছত আমি এড কৰিম মছলাখিনি। খুব বেছি মছলা একো নিদিওঁ। এয়া জিৰাৰ গুড়া হ'ল, ঘৰতে বনোৱা ডালচেনি, তাৰপিছত আৰু লং আৰু ইলাইচিৰ মিক্স, আৰু এয়া শেষত মিট মছলা। মিট মছলা অকণমান সৰহকৈ দিওঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত এড কৰিম চিকেন। এতিয়া মাংসখিনি ধুনীয়াকৈ আমি মিক্স কৰি ল'ম। আৰু এইখিনি অকণমান সময় মানে ফ্ৰাই হ'বলৈ থৈ দিম। তো ইয়াত অকণমান আমি বাটাৰ এড কৰি দিম। জাষ্ট এটা বাটাৰ টেষ্ট আহিবৰ কাৰণে। আৰু কিছু সময়ৰ কাৰণে ভালকৈ কুক হ'বলৈ থৈ দিম ইয়াতে। তো ইয়াতে অকণমান মই যিখিনি নহৰু আদাৰ পেষ্টৰ পানী আছিলে সেইখিনি এড কৰিম।
এইটো ভালকৈ সিজিবলৈ ৰাখি দিওঁ। তো একেবাৰে শেষত অকণমান গৰম মছলা ঘৰতে বনোৱা, গোটেই মছলাখিনি একচুৱেলি মানে যিখিনি আপোনাৰ লং ইলাইচিখিনি গোটেই মিক্স কৰি এইটো এটা গৰম মছলা টাইপকৈ বনাই থৈছিলোঁ, সেইখিনি সেইটো লাষ্টত এড কৰিম। আৰু এয়া আমাৰ মাংস হৈ গ'ল। তো এইখন মই বনোৱা চিকেন আৰু কেপচিকাম একেলগে আৰু আলু দি পেলাই একদম ঘৰুৱা, আৰু এয়া আপোনালোকলৈ আগবঢ়ালোঁ। খাওক আৰু খাই কওক কেনেকুৱা হ'ল। মোৰতো ভালেই লাগিলে। তো আজিলৈ ইমানেই।